জহনী পৰীক্ষা দিব যাব লাগে এইবোৰ কি কৰি আছ পঢ়া শুনাটো ধান্দা নায়েই অকল সেইবোৰ ভেঙুচালি ৰ তোৰ আজি যদি পৰীক্ষা বেয়া হয় তোক আজি মই চাল ছিঙিম দেখা যাব ৰ পৰীক্ষাৰ বহী যেতিয়া দিব মাৰেতো বহি আনিলে নেদেখায়ে মোক এইবাৰ মই যাম বহি আনিব আৰু যদি নম্বৰ কম পাওঁ চৰকাৰী স্কুলত লগাই দিম খিচিৰি খাবলৈ ইহে জানে আজি পৰীক্ষা কি কৰিব এনেই মই প্ৰাইভেট স্কুলত পঢ়াই পইচাখন নষ্ট কৰিছো যেন লাগিছে মাথাটো বেয়া কৰি দিয়ে ঐ জোন ভাত দে ভোক লাগিছে মোক অফিচ যাব লাগে অথনিৰ পৰা ৰৈ আছো তোমাৰ কাৰণে তুমি ইমান দেৰি কৈছা বেয়া পাইছো যোৱা বহিব পালে একোৱেই নাচাও ইমান মাতি আছিলো অসমীয়া এক্সামৰ দিনা তই নামাতিবি মোক মই নিজে লগালো তোক কি কম হ'ব দে তোক জনা আছে অ মালতী ভালকে দিবা দেই পৰীক্ষা হ'ব দে যা যা এতিয়া নিজৰ জেগাত বগে আজি পৰা স্কুল বন্ধ গোলাপ ফুলৰ গোন্ধ লিখিব নালাগে পঢ়িব নালাগে কি যে আনন্দ অলপ বহু বল ইয়াতে ঐ তহঁতি গৰম বন্ধত কি কৰিবি ক মইতো মামাহঁতৰ ঘৰলৈ যাম তাত নদীত গা ধুম মাছ মাৰিম আম কঁঠাল খাম আমাৰ মামাৰ ঘৰত ডাঙৰ পুখুৰী এটা আছে তাতে মই মজাছে গা ধুম আৰু মই গুৱাহাটী পেহী ঘৰলৈ যাম তাত বোলে একলেন আছে বহুত পানী থাকে তাতো যাম বুলি ভাবিছো জানো পেহীয়ে নিয়ে নে নাই ৱাও তহঁতৰ ঢেৰ প্লেন আছেচোন মইহে এতিয়ালৈকে একো প্লেনেই বনাব পৰা নাই মাক গৈ সুধিবগে লাগিব ঐ আমি গৰম বন্ধতে পিকনিক এটা খাম দেই ৱাও বহুত ভাল লাগিব আমি মিনি পিকনিক এটা খাম দেই চি মই হ'লে গাহৰি নাখাওঁ দেই মোৰ বৰ ঘিণ লাগে হয় নেকি তুমি গাহৰি বেয়া পোৱা হ'ব দিয়া তুমি নেখোৱা যদি ময়ো নেখাওঁ মায়ে মোক মোবাইল নিদিয়ে ক'ৰ পৰা মেছেজ কৰিম মই হয় নেকি হ'ব দিয়া মই যেতিয়া হায়দৰাবাদলৈ যাম তোমালৈ মোবাইল এটা কিনি আনিম তুমি ঘৰৰ মাৰ মোবাইল ল'বলৈ কোনো দৰকাৰ নাই হ'ব দে তই ল'বি মোবাইল মোক নালাগে তোৰ মোবাইল আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব আৰু আগৰ ভিডিঅ'টো চালে নে নাই সেইটো জনাব আৰু নেক্সট পাৰ্ট সোনকালে আহি আছে বাই বাই